আমি আজি আৰু এটা ভিডিঅ'ৰ সম্পৰ্কে আলোচনা কৰিম যিটোত আমি স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ বিষয়ে পঢ়িম মই হেমন্ত শইকীয়া আৰু আপোনালোকক মই প্ৰথমে অনুৰোধ জনাইছো যাতে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আমি ইয়াত ক্ষুদ্ৰ উদ্যোগৰ সম্পৰ্কে আলোচনা কৰিম মেইনলি স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি যাক কোৱা হয় আৰু ক্ষুদ্ৰ উদ্যোগৰ সম্পৰ্কে ক্ষুদ্ৰ উদ্যোগ মানেনো কি ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত বহুতো ধাৰণা আছে গভৰ্ণমেণ্টৰ বিশেষকৈ ইণ্ডাষ্ট্ৰীবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে আৰু ভাৰতীয় অৰ্থনৈতিক ক্ষেত্ৰতনো ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা কেনেকুৱা সেই বিষয়ে আলোচনা কৰিম ক্ষুদ্ৰ উদ্যোগৰ সমস্যাবোৰ কেনেকুৱা সেই বিষয়ে আলোচনা কৰিম আৰু ক্ষুদ্ৰ উদ্যোগৰ সেই সমস্যাবোৰ সমাধান কি ধৰণে কৰিব পাৰি আমি সেই বিষয়ে অলপ আলোচনা কৰিম গতিকে সকলোকে অনুৰোধ জনাইছো যাতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আৰু এই চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰি লয় কাৰণ ভৱিষ্যতে আমি ইকনমিক্স বা ভাৰতীয় অৰ্থনীতি সম্পৰ্কে বা মাৰ্কেটিংৰ সম্পৰ্কে যিবোৰ ভিডিঅ' আমি আপলোড কৰিম আপোনালোকে যাতে নটিফিকেশনত পাই যায় তাৰ বাবে মই সকলোকে অনুৰোধ জনালো প্ৰথম কথা হ'ল যে ক্ষুদ্ৰ উদ্যোগ ভাৰতীয় অৰ্থনীতিত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ভাৰতীয় অৰ্থনীতিৰ উন্নতিৰ ক্ষেত্ৰত বা ইণ্ডাষ্ট্ৰীৰ গ্ৰোথৰ ক্ষেত্ৰত উদ্যোগিক উন্নতিৰ ক্ষেত্ৰত বা নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰতে বা বিভিন্ন যিবোৰ আমাৰ এৰিয়া আছে বিভিন্ন ধৰণৰ ৰাজ্যসমূহৰ মাজত যিবোৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগে বিশেষ ভূমিকা পালন কৰি আহিছে আৰু ভাৰতীয় চৰকাৰেও ভাৰতবৰ্ষৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও বিভিন্ন ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ ওপৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'বৰ কাৰণে বা ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে যাতে এই ক্ষুদ্ৰ উদ্যোগসমূহে ভাৰতীয় অৰ্থনীতিৰ এটা অপৰিহাৰ্য অংগ আৰু ভাৰতীয় অৰ্থনীতিৰ উন্নতিত যথেষ্ট অৰিহণা যোগাই আহিছে নেক্সট কথা হ'ল যে প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ উদ্যোগিক যিটো উন্নতিৰ যিটো আমি ধাৰা যেটো যদি আমি চাওঁ 1947ৰ পিছত যেতিয়া আমাৰ প্ল্যানবোৰ 5 ইয়াৰ প্ল্যানবোৰ ষ্টাৰ্ট হ'ল 1951ৰ পৰা সো প্ৰথম অৱস্থাত ঠিক 1948 লৈকে প্ৰাথমিক অৱস্থাত ভাৰতবৰ্ষই আসলতে হেভি ইণ্ডাষ্ট্ৰী বা লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলে বিশেষকৈ তেওঁলোকে গুৰুত্ব দিছিলে বিশেষকৈ তেওঁলোকে গভৰ্ণমেণ্ট সেক্টৰ পাব্লিক সেক্টৰৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিলে গতিকে ডাঙৰ বৃহৎ উদ্যোগৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰী খণ্ডৰ গুৰুত্বটোৰ ওপৰত বেছি ভূমিকা পালন কৰিবৰ কাৰণে তেওঁলোকে ভাবিছিলে যে বৃহৎ উদ্যোগসমূহে তেওঁলোকক ভাৰতবৰ্ষৰ অৰ্থনীতি সহায় কৰিব কিন্তু সেই সময়তে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগৰ ওপৰতো গুৰুত্ব দিছিলে কিন্তু বৃহৎ উদ্যোগৰ ক্ষেত্ৰত পাব্লিক সেক্টৰ ইণ্ডাষ্ট্ৰীবোৰৰ ওপৰত বিশেষকৈ আমি গুৰুত্ব দিয়া দেখা পাইছো কিন্তু সময়ৰ লগে লগে তেওঁলোকে সেই ধাৰণাটো পাব্লিক সেক্টৰৰ পৰা প্ৰাইভেট সেক্টৰলৈ শিফট কৰিলে কিন্তু এই ক্ষুদ্ৰ উদ্যোগসমূহ তেতিয়াৰ পৰাই চৰকাৰ বিভিন্ন পদক্ষেপ লৈ বৰ্তমান সময়ত উপনীত হৈছে আৰু ক্ষুদ্ৰ উদ্যোগসমূহে বৰ্তমান সময়তো বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ক্ষুদ্ৰ উদ্যোগবোৰ যেতিয়া তেওঁলোকে দেখা যায় যে ক্ষুদ্ৰ উদ্যোগবোৰ মানেনো কি আমি যদি চাবলৈ যাওঁ বিভিন্ন সময়ত এমপ্লয়মেন্ট মানে নিয়োগৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগসমূহ নিৰ্ধাৰণ কৰা হৈছে কোনটো ক্ষুদ্ৰ উদ্যোগ হয় কোনটো মিডিয়াম সাইজ ইণ্ডাষ্ট্ৰী হয় মানে আৰু কোনটো লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী হয় বহু ক্ষেত্ৰত নিয়োগৰ পৰিমাণৰ ওপৰত কেইজন লেবাৰ নিয়োগ কৰা হৈছে কিমান মেন পাৱাৰ ইউজ কৰা হৈছে হেতুৰ ওপৰত গুৰুত্ব দিয়া হৈছে শিফটৰ ওপৰত গুৰুত্ব দিয়া হৈছে সাইজৰ ওপৰত ইনভেষ্টমেন্টৰ সাইজৰ ওপৰত সেলৰ ওপৰত টাৰ্নওভাৰৰ ওপৰত প্ৰফিটৰ ওপৰত গতিকে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া ইউজ কৰা হৈছে বিশেষকৈ এমপ্লয়মেন্ট আৰু সাইজ মানে যে কিমান ইনভেষ্ট কৰা হৈছিলে প্ল্যানটোত সেই উদ্যোগৰ যিটো প্ৰক্ৰিয়া তাত প্ল্যানবোৰৰ ওপৰত ফিক্স এছেটবোৰৰ ওপৰত কিমান ইনভেষ্ট কৰা হৈছিলে বিকি কিমান গৈছে প্ৰফিট কিমান হৈছে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে এতিয়া আমি চাম যে ক্ষুদ্ৰ উদ্যোগ মানে কি প্ৰথম কথা হ'ল যে ক্ষুদ্ৰ উদ্যোগৰ যিটো বৈশিষ্ট্য বা ডেফিনেশ্যন সংজ্ঞা সেই সংজ্ঞাটো পৰিৱৰ্তন হৈ আহি আছে 1950 চনৰ পৰা যদি আমি চাওঁ ক্ষুদ্ৰ উদ্যোগ মানে কি যদি আমি ক'বলৈ যাওঁ 1950 চনত আমি যদি চাওঁ 50 চনত আমাৰ কি হৈছিলে যে 50 জন ওয়াৰ্কাৰ পাৰ ডে যদি পাৱাৰ ইউজ কৰা হোৱা নাই মানে ইলেক্ট্ৰিসিটি যদি ইউজ কৰা হোৱা নাই কোনবাটা উদ্যোগত যদি 50 জন লেবাৰে কাম কৰিছে তেতিয়া হলে সেই উদ্যোগটোত 50 জনলৈকে কি ধৰা হয় ক্ষুদ্ৰ উদ্যোগ ধৰা হয় যদি কোনবাটাত 50 লেবাৰে কাম কৰিছে আৰু যদি ইলেক্ট্ৰিসিটি ইউজ কৰা হোৱা নাই তেতিয়া হলে সেই উদ্যোগটোক তেনেকৈ কি বুলি ধৰে 50 লৈকে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ ধৰিছিলে আৰু যদি ইলেক্ট্ৰিসিটি ইউজ যদি কৰিছিলে পাৱাৰ যদি ইউজ কৰিছিলে তেতিয়া হলে 100 জন লেবাৰলৈকে সেই লিমিটটো 100 লৈকে আছিল 100 লৈকে যদি কোনবাটা উদ্যোগত মানুহ নিয়োগ হৈ আছিল 100 জন ধৰক
ইলেক্ট্ৰিচিটি ইউজ কৰিছে 99 জন মানুহে কাম কৰি আছে এটা উদ্যোগত তেতিয়া হলে সেই উদ্যোগটোত কি বুলি কোৱা হৈছে ক্ষুদ্ৰ উদ্যোগ বুলি ধৰা হৈছে কিন্তু তাত এটা কথা আছে যে এই ফিক্স এসেট মানে ধৰি লৈছো বিল্ডিংয়ে হওক মেচিনাৰীয়ে হওক আৰম্ভণিতে যেটো ফিক্স হৈ থাকে যেটো হলনি নহয় ফিক্স যেটো আমি ক্যাপিটেল বুলি ক'ব পাৰো এসেট বুলি ক'ব পাৰো মাটি এডখৰ বিল্ডিং এটা বা মেচিন এটা যেটো হলনি হৈ নাথাকে ধৰি লৈছো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ইনভেষ্টমেন্টটো বা 5 লাখ হ'ব লাগিব যেকে 5 লাখ হোৱাৰ পিছত যদি পাৱাৰ ইউজ কৰিছে 50 জনলৈকে যদি মানুহে কাম কৰি আছে তেতিয়া হলে সেই ইন্ডাস্ট্ৰিটোক ক্ষুদ্ৰ উদ্যোগ বুলি ধৰা হ'ব যদি পাৱাৰ ইউজ কৰিছে তেতিয়া হলে 100 লৈকে ধৰা হ'ব যদি পাৱাৰ ইউজ কৰা নাই তেতিয়া হলে 50 এ লিমিট 49 50 লৈকে যদি কোনবাজন মানুহ নিয়োগ হৈ আছে আৰু যদি ইনভেষ্টমেন্ট এসেট বোৰ যদি ফিক্স এসেট বোৰৰ ক্ষেত্ৰত স্থায়ী যিবোৰ সম্পদ সেইবোৰ নিয়োগৰ ক্ষেত্ৰত যদি 5 লাখ হৈছে আৰু যদি ইলেক্ট্ৰিচিটি ইউজ কৰা নাই তেতিয়া হলে 50 জনে ক্ষুদ্ৰ উদ্যোগ ধৰা হ'ব আৰু যদি ইলেক্ট্ৰিচিটি ইউজ কৰিছে 100 জন ধৰা হ'ব গতিকে এই ধৰণে ক্ষুদ্ৰ উদ্যোগটোক মানে কি বা এটা ক্ষুদ্ৰ উদ্যোগ কি তাৰ বৈশিষ্ট্যটো বা তাৰ সংজ্ঞাটো নিৰ্ধাৰণ কৰা হৈছিল মই আকৌ এবাৰ ৰিপিট কৰিছো 1950 চনত কোনবাটা ইনভেষ্টমেন্টৰ ক্ষেত্ৰত যেটো গ্ৰছ ইনভেষ্টমেন্ট মানে লস টু বাদ দি যেটো যিখিনি কষ্ট আছে কষ্টখিনি বাদ দিলে আমি সাধাৰণতে নেটটো পাও নেট ইনভেষ্টমেন্টটো কিন্তু আমি গ্ৰছটো ধৰা হয় মুঠতে যেটো ইনভেষ্ট কৰা হৈছে তাত যে ফিক্স এসেটবোৰ ক্ষেত্ৰত যদি কোনবাটা ইন্ডাস্ট্ৰি ক্ষেত্ৰত 5 লাখ ইনভেষ্ট কৰা হৈছে আৰু তাত যদি 50 জন মানুহে কাম কৰিছে যদি ইলেক্ট্ৰিচিটি ইউজ কৰা নাই তেতিয়া হলে ক্ষুদ্ৰ উদ্যোগ বুলি ধৰা হ'ব যদি ইলেক্ট্ৰিচিটি ইউজ কৰিছে তেতিয়া হলে 100 জনলৈকে তাত কি ধৰা হ'ব ক্ষুদ্ৰ উদ্যোগ বুলি ধৰা হ'ব তাৰ মানে ইয়াত দুটা ক্ৰাইটেৰিয়া ইউজ কৰা হৈছে এটা হৈছে ইনভেষ্টমেন্টৰ পৰিমাণটো 5 লাখ আৰু কিমান জনে কাম কৰিছে 100 with using power আৰু 50 without using power গতি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিলে 100 লৈকে ধৰা হ'ব ক্ষুদ্ৰ উদ্যোগ বুলি ইলেক্ট্ৰিচিটি ইউজ নকৰিলে 50 লৈকে ধৰা হ'ব পৰৱৰ্তী সময়ত বিভিন্ন ধৰণে তাক পৰিৱৰ্তন হৈ আহি আছে আমি নেক্সট চাম 2006 চন বিশেষকৈ 2006 ত Ministry of Small Scale Industry Government of India এটো লাষ্ট স্মল স্কেল ইন্ডাস্ট্ৰিৰ ডেফিনেশন তাৰ পিছত স্মল স্কেল ইন্ডাস্ট্ৰি কনসেপ্ট অকমান পৰিৱৰ্তন হৈছে কিন্তু স্মল স্কেল ইন্ডাস্ট্ৰি 2006 চনত যেটো বৈশিষ্ট্য হেতু মতে হৈছে যে কোনবাটা ইন্ডাস্ট্ৰি যদি হি ম্যানুফ্যাকচাৰিং যদি কিবাটা বস্তু তৈয়াৰ কৰে বা হি যদি প্ৰসেসিং ইন্ডাস্ট্ৰি হয় কিবাটা বস্তু প্ৰসেস কৰাৰ ক্ষেত্ৰত বনোৱাৰ ক্ষেত্ৰত হি এটা প্ৰক্ৰিয়া হিচাপে যদি হি কাম কৰে বা হি যদি প্ৰিজাৰ্ভেশনত কাম কৰে এটা ইন্ডাস্ট্ৰি যদি প্ৰিজাৰ্ভেশন ইন্ডাস্ট্ৰি হয় ধৰিলেছো কোল যিখিনি কিবাটা ইন্ডাস্ট্ৰি আছে ধৰিলেছো সেই ইন্ডাস্ট্ৰিটোৰ কিবাটা বস্তু আমাৰ সংৰক্ষণ কৰি থব লাগে সেই সংৰক্ষণ কৰি থকা যদি এটা ইন্ডাস্ট্ৰি বুলি তাকো ইন্ডাস্ট্ৰি যদি হয় আৰু প্ল্যান্ট ইনভেষ্টমেন্ট ইন প্ল্যান্ট আৰু মেচিনাৰী যিবোৰ মেচিনাৰী ইকুইপমেন্ট আছে বা তাত যিখিনি বস্তু বা যিখিনি মেচিন ইউজ কৰা হৈছে সেই প্ল্যান্টটোত মেচিনাৰী টোটাল যেটো অৰিজিনাল কষ্ট তাৰ যদি 1 কোটি লৈকে হয় 1 কোটিৰ ভিতৰত হয় that means investment in plant and machinery up to 1 crore ভিতৰত যদি হয় আৰু হি যদি বস্তু তৈয়াৰ কৰিছে বা হি যদি এটা প্ৰসেসিং ইন্ডাস্ট্ৰি হয় বা প্ৰিজাৰ্ভেশন ইন্ডাস্ট্ৰি হয় তেতিয়া তাক স্মল স্কেল ইন্ডাস্ট্ৰি বুলি ধৰা হ'ব that means স্মল স্কেল ইন্ডাস্ট্ৰিৰ প্ল্যান্ট আৰু মেচিনাৰী যেটো ইনভেষ্টমেন্ট অৰিজিনাল কষ্ট মানে আৰম্ভণি কৰা সময়ত যেটো তাৰ কষ্ট আছিল প্ল্যান্ট আৰু মেচিনাৰী সেই পৰিমাণটো যদি 1 কোটি লৈকে হয় 1 কোটিৰ ভিতৰত যদি হয় তেতিয়া হলে তাক স্মল স্কেল ইন্ডাস্ট্ৰি বুলি ধৰা হ'ব that means এই বৈশিষ্ট্যটোত বা এই ডেফিনেশনটোত এটা বস্তু এই দিলে হেতু হৈছে কিমান মানুহে নিয়োগ পাই আছে মানে এমপ্লয়মেন্টৰ ক্ৰাইটেৰিয়াটো বাদ দিয়া হল আগতে যেনেকৈ 50 100 ধৰা হৈছিল ইয়াত হেতু বাদ দিলে আৰু ইয়াত মেইনলি গুৰুত্ব দিলে যে কিমান জন মানুহে ইয়াত নিয়োগ লাভ কৰিছে কিমান ইনভেষ্টমেন্ট কৰা হৈছে গতিকে কিমান জন মানুহে নিয়োগ লাভ কৰিছে হেতু গুৰুত্ব দিয়া নহলে ইয়াত মেইনলি গুৰুত্ব দিয়া হৈছে যে ই প্ল্যান্ট আৰু মেচিনাৰী টোটাল অৰিজিনাল কষ্টত কিমান ইনভেষ্টমেন্ট হৈছে যদি 1 crore ভিতৰত পৰে হেতু তেতিয়া আমি স্মল স্কেল ইন্ডাস্ট্ৰি বুলি ধৰা হ'ব দ্যাট মিন্স বৰ্তমান সময়ত চলি থকা কোনোবাই যদি খুধে আপোনাক যে এটা স্মল স্কেল ইন্ডাস্ট্ৰি বুলিলে কি বুজা তেতিয়া আমি ক'ব লাগিব যে প্ল্যান্ট আৰু মেচিনাৰী টোটাল যেটো অৰিজিনাল কষ্টত যেটো ইনভেষ্টমেন্ট হেতু যদি 1 কোটি লৈকে হয় 1 crore লৈকে হয় তেতিয়া হলে তাক আমি স্মল স্কেল ইন্ডাস্ট্ৰি বুলি ধৰা হয় 1 crore কে যদি ওপৰলৈ গুচি যায় এটকাও তেতিয়া হলে তাক স্মল স্কেল ইন্ডাস্ট্ৰি বুলি ধৰা নহয় গতিকে আমি মনত ৰখা উচিত কিন্তু ইয়াতে এটা কথা আছে যে কিছুমান ইন্ডাস্ট্ৰি ক্ষেত্ৰত এই 1 কোটিৰ যেটো লিমিট আছিল ইনভেষ্টমেন্টৰ যেটো লিমিট 1 crore হেতু কিছু ক্ষেত্ৰত বৃদ্ধি কৰি 5 crore লৈকে তেওঁলোকে বঢ়াই দিছে কিছু ইয়ান ইন্ডাস্ট্ৰি ইনভেষ্টমেন্টৰ মানে প্ল্যান্ট আৰু
মেচিনাৰী ইনভেষ্টমেণ্টৰ যিটো লিমিট হেতু কিছু ক্ষেত্ৰত 5 কোটিলৈকে ধৰা হয় নৰ্মেলি 1 crore ধৰা হয় কিছুমানৰ ক্ষেত্ৰত 5 কোটিলৈকে ধৰা হয় যেনে ড্ৰাগছ ফাৰ্মাচিউটিকেল যিবোৰ কোম্পানী আছে সেইবোৰৰ ক্ষেত্ৰত ষ্টেচনাৰী আইটেম বা স্পৰ্টছ গুডবোৰৰ ক্ষেত্ৰত সেই লিমিটটো 1 কোটি নহয় হেতু ইনভেষ্টমেণ্টৰ পৰিমাণটো 1 crore পৰা 5 crore লৈ বৃদ্ধি কৰা হৈছে কাৰণবোৰ হৈছে যে ইয়াত বস্তুবোৰৰ পৰিমাণটো খুব কম হয় আমি যিবোৰ প্ৰডাক্ট হয় এটা আমি যে ড্ৰাগছ খাওঁ এটা মেডিচিন দেখাত সৰু কিন্তু ইয়াৰ যিটো ভ্যালু হয় খুব বেছি হয় ষ্টেচনাৰী আইটেমছবোৰৰ ক্ষেত্ৰত কি হয় বস্তুবোৰ সৰু হয় কিন্তু ভ্যালু যথেষ্ট থাকে আৰু গতিকে সেইবোৰৰ যিটো ইনভেষ্টমেণ্ট লিমিট হেতু বা এইবোৰ তৈয়াৰ কৰোঁতে যথেষ্ট ইনভেষ্টমেণ্টৰ প্ৰয়োজন হয় কিছু ক্ষেত্ৰত দেখা পোৱা যায় গতিকে সেই ইনভেষ্টমেণ্টটো 1 crore ঠাইত ইয়াত 5 crore লৈকে বঢ়াই থোৱা আছে গতিকে নৰ্মেলি 1 crore হয় স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ 2006 যিটো আমি ডেফিনেশ্যন পাওঁ সেই ডেফিনেশ্যনটো 1 crore লিমিট কিন্তু এই ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত ড্ৰাগছ ফাৰ্মাচিউটিকেল হেণ্ড টুলছ যিবোৰ হাতেৰে তৈয়াৰ কৰা বস্তু ষ্টেচনাৰী আইটেমছ স্পৰ্টছ এইবোৰৰ ক্ষেত্ৰত 5 crore তাক আৰু এটা কাৰণ আছে যে এইবোৰ হেণ্ড টুলছ বা হাতেৰে তৈয়াৰ কৰা যিবোৰ বস্তু সেইবোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে লেবাৰ ইণ্টেনচিভ গুডবোৰৰ ক্ষেত্ৰত বেছিকৈ আচলতে গুৰুত্ব দিবলৈ সেই ইনভেষ্টমেণ্ট লিমিটটো 1 crore পৰা 5 crore লৈ বঢ়াই দিয়া হৈছে গতিকে এই ধৰণে আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী বৰ্তমান আমি ডেফিনেশ্যনটো পাব পাৰোঁ ইয়াৰ লগতে আৰু এটা ইণ্ডাষ্ট্ৰী আছে মই এটা হেৰিহতে কৈ থৈছোঁ যে সেইটো কোৱা টিনি ইণ্ডাষ্ট্ৰী টাইনি ইণ্ডাষ্ট্ৰীবোৰ হৈছে কি যে এইবোৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত 25 লাখলৈকে যিবোৰ ইণ্ডাষ্ট্ৰী আছে সেইবোৰ টাইনি ইণ্ডাষ্ট্ৰী বুলি ক'ব পাৰোঁ প্লেণ্ট আৰু মেচিনাৰীৰ ক্ষেত্ৰত যিবোৰ 25 লাখলৈকে তাৰ ইনভেষ্টমেণ্টটো যে 25 লাখলৈকে হয় এইবোৰ টাইনি এণ্টাৰপ্ৰাইজ বুলি কোৱা হয় ইণ্ডাষ্ট্ৰী সলনি ইয়াত এণ্টাৰপ্ৰাইজ শব্দটো ইউজ কৰিছে চ' সেইটো এটা ক্ৰাইটেৰিয়া আমি কেতিয়াবা সোধে যে টাইনি এণ্টাৰপ্ৰাইজ কি টাইনি এণ্টাৰপ্ৰাইজ হৈছে যে যিবোৰ প্লেণ্ট আৰু মেচিনাৰীৰ ক্ষেত্ৰত ইনভেষ্টমেণ্টটো 25 লাখ টকালৈকে হয় গতিকে সেইটো ধৰণেও আমি কিছু ক্ষেত্ৰত ভাগ কৰা হয় এইটো হৈছে একচুৱেলি আমাৰ যিটো পৰিৱৰ্তন হৈ আহি আছে আমাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰী যিটো ডেফিনেশ্যন মই কৈছিলোঁ 50 চনতো আমি ডিছকাছ কৰিছিলোঁ আৰু 2006 ডেফিনেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ ইয়াৰ পিছত লাষ্টৰ যিটো আছিলে চ' ইনিচিয়েলি 5 লাখ ধৰিছিলে পাৱাৰ ইউজ কৰিলে 50 পাৱাৰ ইউজ নকৰিলে পাৱাৰ ইউজ কৰিলে 100 পাৱাৰ ইউজ নকৰিলে 50 এইটো ক্ৰাইটেৰিয়া আছিলে 58তটো তেনেকৈ ধৰণেই ৰখা হৈছিলে গতিকে এইটো পৰিৱৰ্তন হৈ আহি আছে কিন্তু ইনভেষ্টমেণ্টৰ পৰিমাণটো 5 লাখ 75 লাখ 1960ত 75 লাখ 75ত 10 লাখ আকৌ কমাই অনা হ'ল আকৌ 77ত 10 লাখ এনেকৈ কম বেছি হৈ আহি আছে আৰু 1997ত 3 crore কৰা হৈছিলে আকৌ 2000ত 1 crore কৰা হ'ল 2006ত 1 crore ধৰা হ'ল আৰু আৰম্ভণিতে কি হৈছিলে যে ইয়াৰ ফিক্স এছেটবোৰ ধৰা হৈছিলে একচুৱেলি ফিক্স যিবোৰ এছেট 1960 ফিক্স এছেটবোৰ ধৰা হৈছিলে পিছৰ পালে কি হ'ল প্লেণ্ট আৰু মেচিনাৰীৰ ওপৰতে গুৰুত্ব দিয়া হ'ল ফিক্স এছেট বুলি ক'লে বিল্ডিং চিল্ডিং লেণ্ড চব পৰা হয় ফিক্স যিবোৰ এছেট হয় চ' পিছত প্লেণ্ট আৰু মেচিনাৰী ইকুইপমেণ্টবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ল গতিকে ডেফিনেশ্যনটো কিছু ক্ষেত্ৰত পৰিৱৰ্তন হৈ আহি আছে আমি বিশেষ সেই বিষয়ে আলোচনা নকৰোঁ কিন্তু ইয়াত আৰম্ভণিতে যিটো ক্ৰাইটেৰিয়া আছিলে কিমানজনে কাম কৰিব তাৰপিছত দিয়া হ'ল পাৰ ডে শিফ্ট ৱাইজ কিমান কাম কৰা হয় কিমানজন লেবাৰে কাম কৰে সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ল পাৰ ডে শিফ্টলৈ পৰিৱৰ্তন কৰা হ'ল কেইজনে কাম কৰা ঠাইত পাৰ ডে কেইজনে কাম কৰে সেইটো চালে তাৰপিছত পাৰ শিফ্টলৈ সলনি কৰা হ'ল গতিকে মানুহৰ নিয়োগৰ পৰিমাণটো পিছত আঁতৰাই দি পেলাই এমপ্লয়মেণ্ট কণ্ডিশ্যনটো প্ৰায় ড্ৰপ কৰি পেলাই পিছত ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিলে প্লেণ্ট আৰু মেচিনাৰী গতিকে স্মল স্কেল ইণ্ডাষ্ট্ৰী ডিফাইন কৰোঁতে এমপ্লয়মেণ্টৰ ঠাইত লাহে কি কৰিল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হ'ল গতিকে আজিকালি 1 crore কিছুমানৰ ক্ষেত্ৰত 5 crore লিমিটটো ধৰা হ'ল নেক্সট হ'ল কি যে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে 2006 এখন এক্ট মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট MSMED মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট এক্ট এখন নতুন এক্ট আহিলে আৰু এই এক্টখনে কি কৰিলে স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ কনচেপ্টটো আচলতে আকৌ অলপ সলনি কৰি দিলে যদিও আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি ক'লে সেই 1 crore 5 crore কথাটোৱে ক'ব লাগিব কিন্তু এই যিখন এক্ট আহিলে সেই এক্টখনে ইণ্ডাষ্ট্ৰীবোৰক কি কৰিলে দুটা ভাগত ভাগ কৰিলে এটা হৈছে মেনুফেকচাৰিং এটা হৈছে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী মেনুফেকচাৰিং এণ্টাৰপ্ৰাইজ এটা কোৱা হয় ছাৰ্ভিচ এণ্টাৰপ্ৰাইজ
আৰু এই দুটা ভাগত ভাগ কৰাৰ কথাটো কাৰণটো হৈছে যে সেইবোৰক আকৌ ইণ্ডাষ্ট্ৰীবোৰক আকৌ মাইক্ৰ' ইণ্ডাষ্ট্ৰী এণ্টাৰপ্ৰাইজ এটা ইণ্ডাষ্ট্ৰী হলনি এণ্টাৰপ্ৰাইজ শব্দটো ইউজ কৰা হ'ল মাইক্ৰ' এণ্টাৰপ্ৰাইজ স্মল এণ্টাৰপ্ৰাইজ আৰু মিডিয়াম এণ্টাৰপ্ৰাইজত এই ধৰণে তিনিটা ভাগত ভাগ কৰিলে আৰু ইণ্ডাষ্ট্ৰীবোৰক দুটা ভাগত ভাগ কৰিলে এটা হৈছে মেনুফেকচাৰিং এটা হৈছে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী মেনুফেকচাৰিং বোৰে যিবোৰে বস্তু তৈয়াৰ কৰে ছাৰ্ভিচ সেক্টৰ ইণ্ডাষ্ট্ৰীবোৰ হৈছে যিবোৰে এটা ছাৰ্ভিচ দিয়ে গতিকে মেনুফেকচাৰিং এণ্টাৰপ্ৰাইজবোৰ ডিফাইন কৰিবলৈ যাওঁতে প্লেণ্ট আৰু ইনভেষ্টমেণ্টত কিমান ইনভেষ্টমেণ্ট কৰিছে প্লেণ্ট আৰু মেচিনেৰীৰ ক্ষেত্ৰত সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ল ইয়াত বস্তু দুটা বাদ দিয়া হ'ল লেণ্ড আৰু বিল্ডিংটো বাদ দি পেলাই যিবোৰ মেচিনেৰী ইকুইপমেণ্টছ আছে সেই প্লেণ্টৰ ক্ষেত্ৰত সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ল তাত ইনভেষ্টমেণ্ট কিমান কৰা হয় সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই মেনুফেকচাৰিং এণ্টাৰপ্ৰাইজ মাইক্ৰ' নে স্মল নে মিডিয়াম ডিফাইন কৰা হ'ল আৰু ছাৰ্ভিচ এণ্টাৰপ্ৰাইজৰ ক্ষেত্ৰত ইকুইপমেণ্টবোৰ যেহেতু ছাৰ্ভিচ এটা দিবলৈ ইকুইপমেণ্ট লাগিব গতিকে ইকুইপমেণ্টবোৰৰ ক্ষেত্ৰত কিমান ইনভেষ্টমেণ্ট কৰা হৈছে সেইটো চোৱা হ'ল গতিকে ইয়াৰ পিছত আমি দেখুৱাম যে একচুৱেলি কেনেকৈ ভাগ কৰা হৈছে এই ধৰণে ভাগ কৰা হৈছে প্ৰথম কথা হ'ল ইণ্ডাষ্ট্ৰীবোৰ এই ধৰণে এটা হ'ল মেনুফেকচাৰিং সেক্টৰ এটা হৈছে ছাৰ্ভিচ সেক্টৰ ইণ্ডাষ্ট্ৰী এইটো দুটা ভাগত এইটো 1 নম্বৰ ভাগ এইটো 2 নম্বৰ ভাগ কিন্তু দুইটাৰ ক্ষেত্ৰতে আকৌ মাইক্ৰ' এণ্টাৰপ্ৰাইজ স্মল এণ্টাৰপ্ৰাইজ আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ এই ধৰণে ক্ৰাইটেৰিয়াবোৰ বেলেগ আমি তিনিটা ক্ষেত্ৰতে চাওঁ ইয়াত তিনিটা আৰু ইয়াত তিনিটা এই তিনিটাৰ মই আকৌ দেখুৱাই দিছোঁ ইয়াত তিনিটা মাইক্ৰ' স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ তিনিটা ভাগত ভাগ কৰা ক্ৰাইটেৰিয়াবোৰ বেলেগ প্ৰথমটো ক্ষেত্ৰত প্লেণ্ট আৰু মেচিনেৰী ইনভেষ্টমেণ্টটো চালে নেক্সটটো ক্ষেত্ৰত ইকুইপমেণ্টবোৰ ইনভেষ্টমেণ্টটো চোৱা হৈছে গতিকে মাইক্ৰ' এণ্টাৰপ্ৰাইজ এটাত মেনুফেকচাৰিং সেক্টৰত যিটোৱে বস্তু তৈয়াৰ কৰে সেইটোত মাইক্ৰ' এণ্টাৰপ্ৰাইজ বুলি ক'লে আমি যিটোত ইনভেষ্টমেণ্টটো 5 লাখৰ ভিতৰত পৰে চ' 5 লাখৰ ভিতৰলৈকে মাইক্ৰ' এণ্টাৰপ্ৰাইজ ধৰিলে স্মল এণ্টাৰপ্ৰাইজ হৈছে যে 5 লাখৰ পৰা 5 কোটিলৈকে যিটো ইনভেষ্টমেণ্ট লিমিট 5 লাখৰ পৰা 5 কোটিৰ ভিতৰত যিখিনি ইনভেষ্ট কৰা হৈছে যদি তাত প্লেণ্ট আৰু মেচিনেৰীৰ ক্ষেত্ৰত 5 লাখৰ পৰা 5 ধৰি লৈছোঁ 6 লাখ ইনভেষ্ট কৰা হৈছে ছাপোজ চ' 6 লাখটো পৰিব স্মল এণ্টাৰপ্ৰাইজৰ ক্ষেত্ৰত তেনেকৈ মিডিয়াম এণ্টাৰপ্ৰাইজটো হৈছে যে য'ত ইনভেষ্টমেণ্টটোত আপোনাৰ 5 কোটিৰ পৰা আমাৰ 10 কোটিলৈকে 5 কোটিৰ পৰা 10 কোটি ডেট মিনছ মিডিয়াম এণ্টাৰপ্ৰাইজৰ লিমিটটো হৈছে 10 কোটি আৰু 10 কোটিৰ ওপৰত হ'লে এইটো লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী বুলি আমি কিছু ক্ষেত্ৰত মেনুফেকচাৰিং সেক্টৰত ক'ব পাৰোঁ যদি 11 কোটি হৈ যায় এইটো লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীত পৰিব ঠিক তেনেকৈ ছাৰ্ভিচ সেক্টৰ যিবোৰ এণ্টাৰপ্ৰাইজ আছে সেইবোৰৰ ক্ষেত্ৰত অলপ বেলেগ মাইক্ৰ' এণ্টাৰপ্ৰাইজ হ'বলৈ হ'লে 10 লাখলৈকে ধৰিছে ইয়াত 5 লাখ আছিলে ইয়াত 10 লাখ ধৰিলে স্মল এণ্টাৰপ্ৰাইজটো তেনেকৈ 10 লাখৰ পৰা 2 কৰোৰলৈকে ধৰিলে এতিয়া আকৌ ইয়াত স্মল এণ্টাৰপ্ৰাইজ ইয়াত 5 কৰোৰলৈকে আছিলে ইয়াত 2 কৰোৰলৈকে ধৰিলে তেনেকৈ মিডিয়াম এণ্টাৰপ্ৰাইজটো আকৌ 2 কৰোৰৰ পৰা 5 কৰোৰলৈকে ধৰিলে গতিকে ছাৰ্ভিচ সেক্টৰৰ ক্ষেত্ৰত আকৌ 5 কৰোৰ ওপৰখিনিকে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমি ধৰা বুলি আমি ক'ব পাৰোঁ গতিকে ইণ্ডাষ্ট্ৰীবোৰক এনেকৈ মাইক্ৰ' স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজত ভাগ কৰিলে মেনুফেকচাৰিং সেক্টৰ ইণ্ডাষ্ট্ৰী বুলি কয় এটা ছাৰ্ভিচ সেক্টৰ ইণ্ডাষ্ট্ৰী বুলি কয় গতিকে বৰ্তমান সময়ত ইণ্ডাষ্ট্ৰীবোৰ ভাগ কৰাৰ ক্ৰাইটেৰিয়াবোৰ অলপ চেঞ্জ হৈছে একচুৱেলি আগতে যি ধৰণে অকল স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি কোৱা হৈছিলে এতিয়া আহি গ'ল মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ মেনুফেকচাৰিং সেক্টৰ ছাৰ্ভিচ সেক্টৰ এই ধৰণে কিছু ক্ষেত্ৰত ভাগ কৰা হ'ল নেক্সট আহিলে আমি ৰুল যে ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা আমি চাম যে এখন ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰত বা এখন অৰ্থনীতিৰ ক্ষেত্ৰত স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰে কি ভূমিকা পালন কৰি আহিছে প্ৰথম কথা হ'ল যে হি লেবাৰ ইণ্টেনচিভ ডেট মিনছ কি ইয়াত শ্ৰম বেছিকৈ ব্যৱহাৰ কৰা হয় কেপিটেল আৰু লেবাৰ আমি জানো যে দুইটাই ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আৰু লেবাৰ বুলি ক'লে সাধাৰণতে আমি বুজোঁ যে শ্ৰমিক লাগে আমাক আৰু ইয়াত তাৰমানে ডেট মিনছ কি বেছিকৈ শ্ৰমিকে শ্ৰম প্ৰদান কৰিবলগীয়া হয় বেছি শ্ৰম দান কৰিবলগীয়া হয় বেছিকৈ টকা পইচা বা মেচিনেৰী ইকুইপমেণ্ট ইউজ কৰা সলনি স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰৰ ক্ষেত্ৰত লেবাৰ ইণ্টেনচিভ হোৱাৰ কাৰণে ইয়াত কি হয় বেছিকৈ শ্ৰম প্ৰদান কৰিবলগীয়া হয় ইয়াত বেছি ইকুইপমেণ্টছ মেচিনেৰী বস্তু নালাগে গতিকে আমাৰ যিবোৰ গ্ৰাম্য অৰ্থনীতি আছে বা ৰুৰেল এৰিয়াত যিবোৰ ইকনমি আছে সেইবোৰৰ ক্ষেত্ৰত কি হয় যে সেইবোৰত সাধাৰণতে মানুহবোৰৰ পইচা পাতি অলপ কম হয় নগৰ অঞ্চলতকৈ গাঁও অঞ্চলৰ মানুহবোৰৰ অলপ কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে মানুহবোৰ সাধাৰণতে টকা পইচাৰ ক্ষেত্ৰত কম হয় গতিকে ইয়াত স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ এটা সহজলভ্য বা সহজেই এটা স্মল স্কেল ইণ্ডাষ্ট্ৰী গাঁও অঞ্চলত গঢ় লৈ উঠিব পাৰে কাৰণ ইয়াত বেছিকৈ কি নালাগে টকা পইচা বেছিকৈ ইনভেষ্ট কৰিবলগীয়া নহয় বস্তু কিনিবলগীয়া নহয় বা খুব দামী মেচিনেৰী ইকুইপমেণ্টছ কিনিবলগীয়া নহয় কাৰণ তাত বেছিকৈ কি ইউজ হয় লেবাৰ ইউজ হয় গতিকে লেবাৰ ইণ্টেনচিভ টেকনিক হোৱাৰ কাৰণে সহজে গ্ৰাম্য অঞ্চলত সি
গঢ় লৈ উঠিব পাৰে লেবাৰ বেছিকে লাগে নেক্সট আহিলে ক্যাপিটাল লাইট একটা কথাই যে ইয়াত ক্যাপিটাল বেছিকে নালাগে মই অলৰেডি কলো যে ইয়াত বেছিকে মেচিনাৰী বা খুব সফিস্টিকেটেড টেকনলজি নালাগে সো এইবোৰ সাধাৰণতে কি হয় ক্যাপিটাল লাইট হয় দ্যাট মিন্স ক্যাপিটাল বেছিকে ইউজ নহয় ক্যাপিটাল বেছিকে লাইট নোহোৱাৰ কাৰণে ইয়াত স্কিলও বেছিকে নালাগে বৰ বেছি পঢ়া শুনা কৰা স্মল স্কেল ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত বিশেষকৈ আমি দেখা পাইছো বহু ক্ষেত্ৰত কিছুমানত লাগে সব ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত একেই নহয় কিন্তু কিছুমান ইন্ডাষ্ট্ৰি বেছিভাগ ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুত বেছিকে টেকনিক্যাল নলেজ লগা মেচিন এটা চলাব কেনেকৈ লাগে এজন মানুহে নজনাকো এটা ধৰি লৈছো মই পেপাৰ ইন্ডাষ্ট্ৰিয়ে হওক বা ফাৰ্নিচাৰে হওক কেন এণ্ড বেম্বো ইন্ডাষ্ট্ৰিয়ে হওক তেনেকুৱা ধৰণৰ বা বেকাৰীয়ে হওক ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি হওক এইবোৰ সাধাৰণতে খুব বেছি পঢ়া শুনা নকৰাকৈ বা টেকনিক্যাল নলেজ নথকাকৈ সহজে কি কৰিব পাৰে যে তেনেকুৱা এটা ইন্ডাষ্ট্ৰি খুলিব পাৰে গতিকে স্কিল বেছিকে নালাগে ক্যাপিটাল বেছিকে নালাগে হেতু গ্ৰাম্য অঞ্চলৰ কাৰণে খুব ভাল কথা ইয়াত মাত্ৰ শ্ৰম বেছিকে লাগে বেছিকে মানুহ নিয়োগ কৰিবলগীয়া হয় তেতিয়া ইয়াৰ প্ৰডাকশন বেছিকে হয় নেক্সট কথাটো হ'ল যে ডিসেন্ট্ৰেলাইজেশন কৰা মানে সকলোকে ভাগ কৰি দিয়া সকলোকে সমানে ভাগ কৰি দিয়া এটা সেন্ট্ৰেলি কামটো নকৰাকৈ কেন্দ্ৰৰ পৰা নকৰাকৈ ইয়াৰ পাৱাৰটো সাধাৰণতে গ্ৰাম্য অঞ্চললৈ ভাগ হৈ যায় আমি যদি চাওঁ ক্ষুদ্ৰ উদ্যোগবোৰ অকল তাৰমানে এটা অঞ্চলত নগৰ অঞ্চলতে কেন্দ্ৰীয়ভূত হৈ নাথাকি গ্ৰাম্য অঞ্চলবোৰলৈ প্ৰসাৰিত হয় গতিকে উদ্যোগীকৰণটো তাৰমানে কি হ'ল অকল নগৰ অঞ্চলতে সীমিত নাথাকে হি গ্ৰাম্য অঞ্চলসমূহলৈ প্ৰসাৰিত হয় গতিকে হি ডিসেন্ট্ৰেলাইজেশন কৰা ইন্ডাষ্ট্ৰি ডিসেন্ট্ৰেলাইজেশন কৰাত সহায় কৰে ডিসেন্ট্ৰেলাইজেশন কৰা মানে সেন্ট্ৰেলি এডাফৰ জায়গাত হি নাথাকি বেলেগ গ্ৰাম্য অঞ্চলত হি বিয়পি পৰে নেক্সট আহিলে ৰেপিড ইন্ডাষ্ট্ৰিয়েলাইজেশন সহায় কৰে যেহেতু অলৰেডি লাৰ্জ স্কেল ইন্ডাষ্ট্ৰিবোৰ সাধাৰণতে আমি দেখা পাওঁ নগৰ অঞ্চল বা পাৰ্টিকুলাৰ এটা জোনত লাৰ্জ স্কেল ইন্ডাষ্ট্ৰিবোৰ থাকে গতিকে গাঁও অঞ্চলবোৰৰ ক্ষেত্ৰত ৰেপিড ইন্ডাষ্ট্ৰিয়েলাইজেশন সেইবোৰে সহায় নকৰে গতিকে গাঁও অঞ্চলবোৰৰ ক্ষেত্ৰতে হওক বা ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত উদ্যোগীকৰণত এই ক্ষুদ্ৰ উদ্যোগসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ক্ষুদ্ৰ উদ্যোগসমূহ সাধাৰণতে কি হয় গ্ৰাম্য অঞ্চলত বেছিকে গঢ় লৈ উঠে টাউন অঞ্চলতো যথেষ্ট ক্ষুদ্ৰ উদ্যোগ আছে আৰু সেই উদ্যোগসমূহে কি হয় উদ্যোগীকৰণত যথেষ্ট সহায় কৰিছে নেক্সট কথাটো হ'ল যে ই এমপ্লয়মেণ্ট অপৰচুনিটি প্ৰভাইড কৰিছে বহুত এতিয়া গাঁৱৰ মানুহে যিবোৰে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত বেছি আগবাঢ়িব নোৱাৰিলে বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে এটা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা আত্মনিয়োগৰ ক্ষেত্ৰত বা সংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত সহায় হৈছে গতিকে তেওঁলোকে গ্ৰাম্য অঞ্চলত নিজে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে যথেষ্ট পৰিমাণে নিয়োগ বাঢ়িছে গতিকে ক্ষুদ্ৰ উদ্যোগসমূহৰ মেইন কথাটো হৈছে হি নিয়োগ বৃদ্ধি কৰাত সহায় কৰে আৰু নেক্সট কথাটো হৈছে যে এক্সপোৰ্ট কৰা বিদেশলৈ যেতিয়া আমি বস্তু পঠোৱাৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগসমূহে যথেষ্ট সহায় কৰে আজিকালি বিশেষকৈ বিশ্বায়নৰ যুগ বা ইণ্টাৰনেটৰ যুগ আজিকালি ক্ষুদ্ৰ উদ্যোগসমূহে প্ৰডিউচ কৰা বস্তুবোৰ বিদেশতো বিক্ৰী কৰিব পৰা যায় আমাজনৰ সহায়ত বিভিন্ন অঞ্চলত বিক্ৰী কৰিব পৰা যায় ভাৰতবৰ্ষৰ বিদেশলৈও বহুত বস্তু ৰপ্তানি হৈছে গতিকে এক্সপোৰ্টৰ ক্ষেত্ৰত বিশেষকৈ ক্ষুদ্ৰ উদ্যোগসমূহে সহায় কৰে জাতীয় আয় বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিছে কাৰণ নিয়োগ লাভ কৰা মানে তেওঁলোকে ইনকমো আৰ্ণ কৰিব গতিকে ক্ষুদ্ৰ উদ্যোগসমূহ যিমানে বাঢ়িব নিয়োগ বাঢ়িব আৰু নিয়োগ বঢ়াৰ লগে লগে জাতীয় আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আমাৰ সহায় হ'ব আৰু ই দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত সহায় হ'ব গ্ৰাম্য অঞ্চলত বিশেষকৈ দৰিদ্ৰতা এটা ডাঙৰ সমস্যা গতিকে সেই দৰিদ্ৰতা সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগবোৰে যথেষ্ট সহায় কৰিছে গ্ৰাম্য অঞ্চলৰ মানুহসকলক নিয়োগৰ সুবিধা লাভ কৰি তেওঁলোকৰ আয় বৃদ্ধি কৰিছে আয় বৃদ্ধি হ'লে ডেফিনেটলি কি হ'ব দৰিদ্ৰতা দূৰ হ'ব গ্ৰাম্য উন্নতিত সহায় কৰিছে ৰুৰেল ডেভেলপমেণ্টত গ্ৰাম্য অঞ্চলসমূহ আজি চহৰ অঞ্চলৰ সমানেই সব সুবিধা দেখা পোৱা যায় ইলেক্ট্ৰিচিটিৰ পৰাই হওক বা অন্যান্য যিবোৰ সা সুবিধা বিশেষকৈ গ্ৰাম্য অঞ্চলতো আছে আৰু গ্ৰাম্য অঞ্চলসমূহ নগৰ অঞ্চলৰ সমানেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গ্ৰাম্য উন্নতিৰ ক্ষেত্ৰত কি হৈছে আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহে সহায় কৰিছে কাৰণ এটা উদ্যোগ গঢ় লৈ উঠাৰ লগে লগে তাৰ আশে পাশে সেই অঞ্চলটোত দোকান পোহাৰ বাঢ়ে বা বেপাৰ বাণিজ্য এটা কেন্দ্ৰলৈ ৰূপান্তৰিত হয় গতিকে ক্ষুদ্ৰ উদ্যোগসমূহ গ্ৰাম্য অঞ্চলত প্ৰসাৰিত হোৱাৰ লগে লগে গাঁও অঞ্চলসমূহৰ ৰাস্তা পদূলি ভাল হ'ব সেই অঞ্চলসমূহত নতুন উদ্যোগে গঢ় লৈ উঠিব গতিকে সেইটোৱে মানে গ্ৰাম্য উন্নতিৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগসমূহে সহায় কৰিছে ঠিক তেনেকৈ ৰুৰেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সহায় কৰিছে অলৰেডি মই ক'লোৱে যে গ্ৰাম্য অঞ্চলৰ ইণ্ডাষ্ট্ৰি যিটো সা সুবিধা বা ইণ্ডাষ্ট্ৰিৰ পৰিমাণ বৃদ্ধি হৈছে কৃষিখণ্ডৰ উন্নতি হৈছে বিশেষকৈ কাৰণ
কৃষি খণ্ডৰ যিবোৰ ৰ মেটেৰিয়েল সেইবোৰ আচলতে দেখা পোৱা যায় যে ইণ্ডাষ্ট্ৰিত ইউজ হয় আৰু ক্ষুদ্ৰ উদ্যোগসমূহে কৃষি খণ্ডৰ বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েলছবোৰ ইউজ কৰে আৰু ইউজ কৰি পেলাই সেই উদ্যোগসমূহত এটা আউটপুট ওলায় বা এটা প্ৰডাক্ট তৈয়াৰ হয় আমি যদি আমি SR ইণ্ডাষ্ট্ৰি হয় টমেটো ইণ্ডাষ্ট্ৰি ক্ষেত্ৰতে চাওঁ গতিকে সেই বা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি ক্ষেত্ৰতে চাওঁ মেক্সিমাম এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা বস্তুবোৰ ৰূপান্তৰিত হয় আৰু যিমানেই এই ক্ষুদ্ৰ উদ্যোগবোৰ উন্নতি হ'ব কৃষি খণ্ডৰো পৰা ডিমাণ্ডটো বাঢ়িব বস্তুবোৰৰ ডিমাণ্ড বাঢ়িব আৰু কৃষি খণ্ডৰো উন্নতি হ'ব শেষত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম এণ্ড ৱেল্থ যেহেতু ক্ষুদ্ৰ উদ্যোগসমূহে গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ আয় বৃদ্ধি কৰিব চ' তেনেকুৱা ক্ষেত্ৰত দেখা পোৱা যায় যে চহৰ অঞ্চলৰ অনুপাতে গাঁও অঞ্চলৰ মানুহৰ আয় বৃদ্ধি হোৱাৰ লগে লগে যিটো অসমতা আছে আয়ৰ যিটো বিতৰণৰ যিটো অসমতা আছে সেই অসমতাটো দূৰ কৰাত আমাক কি কৰে সহায় কৰে গতিকে এইখিনিয়ে হৈছে ক্ষুদ্ৰ উদ্যোগৰ বিশেষকৈ ভূমিকা বহুত ধৰণৰ ভূমিকা আছে মই ইয়াত মাত্ৰ 13 মই পইণ্ট ডিছকাছ কৰিছোঁ আৰু বহুত ধৰণৰ পইণ্ট থাকিব পাৰে নেক্সট আহিলে সমস্যা ক্ষুদ্ৰ উদ্যোগবোৰৰ কিছুমান সমস্যাও আছে ইয়াত কেইটামান সমস্যাহে মই উল্লেখ কৰিছোঁ বহুত ধৰণৰ সমস্যা আছে তাৰ ভিতৰত আমি প্ৰথমতে চাওঁ লোনৰ সমস্যা গ্ৰাম্য উদ্যোগসমূহ সাধাৰণতে কি হয় গ্ৰাম্য অঞ্চলত হোৱাৰ লগে লগে তেওঁলোকৰ নিশ্চয়তাটো অলপ কম হয় যে তেওঁলোক সাকসেছ হ'ব নে নহয় তাৰ পৰা মানুহৰ আয় বৃদ্ধি হ'ব নে কাৰণ গ্ৰাম্য অঞ্চলৰ মানুহখিনিয়ে বহু ক্ষেত্ৰত কি হয় যে উদ্যোগবোৰ প্ৰথমতে খোলে কিন্তু পিছত মাৰ্কেটিঙৰ সমস্যাই হওক বা অন্যান্য সমস্যাবোৰৰ কাৰণে বেংকৰ পৰা যদি লোন দিয়া যায় সেই লোনবোৰ পৰিশোধ কৰাত সমস্যাৰ সৃষ্টি হয় গতিকে ক্ষুদ্ৰ উদ্যোগবোৰৰ ক্ষেত্ৰত কি হয় যে লোন দিবলৈ বেংকবোৰ প্ৰস্তুত নহয় আৰু যে ধৰণে আজি যদি মুকেশ আম্বানীয়ে এটা ৰিলায়েন্সৰ কাৰণে এটা লোন বিচাৰে যিকোনো বেংকৰ পৰা সহজে লোন এটা তেওঁলোকে পাই যাব কাৰণ তেওঁলোক প্ৰফিটত চলি আছে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি হয় চ' প্ৰফিট হোৱাৰ যিটো চান্স প্ৰবেবিলিটি সেইটো খুব বেছি হয় গতিকে ক্ষুদ্ৰ উদ্যোগবোৰৰ ক্ষেত্ৰত এটা বেংকবোৰে সাধাৰণতে লোন দিব নোখোজে বা ঋণৰ যোগান ধৰিব নোখোজে এইটো ক্ষুদ্ৰ উদ্যোগবোৰৰ উন্নতিৰ কাৰণে যথেষ্ট সমস্যা বৰ্তমান সময়ত চৰকাৰে যথেষ্ট ধৰণৰ লোনৰ ব্যৱস্থা কৰিছে কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে বেছিভাগ লোনে দিব বেংকবোৰে নিবিচাৰে যদিও স্কিমবোৰ বেছিকৈ থাকে কাৰণ তেওঁলোকে সেই ৰিস্কটো ল'ব নোখোজে ভৱিষ্যতে সেই লোনবোৰ পৰিশোধ নকৰা এটা সমস্যাই দেখা দিব বুলি নেক্সট সমস্যাটো হৈছে মাৰ্কেটিঙৰ সমস্যাটো হৈছে যে ক্ষুদ্ৰ উদ্যোগবোৰ সাধাৰণতে গ্ৰাম্য অঞ্চলতে বা এটা নিৰ্দিষ্ট জেগাতে সীমিত থাকে চ' সেই বস্তুবোৰৰ মাৰ্কেটিং পাৱাৰটো খুব কম হয় মাৰ্কেটিং খুব কম কৰে মাৰ্কেটিঙত টকা পইচা খুব কম খৰচ কৰে বা কৰাৰ ক্ষমতাও নাথাকে গতিকে মাৰ্কেটিং নোহোৱাৰ কাৰণে বস্তুবোৰ বিক্ৰী কম যায় বা বহুত মানুহে নেজানে আমি যদি আজি চাওঁ লোকেলি আমি এটা আচাৰ লোকেলি বনোৱা এটা আচাৰ আমি সাধাৰণতে লোকেল ইণ্ডাষ্ট্ৰিত বনোৱা এটা আচাৰ আমি ইউজ কৰিব নোখোজোঁ কাৰণ তাৰ ক্ষেত্ৰত কিয় মাৰ্কেটিং কৰিবলৈ যাওঁতে তাৰ হয়তো কালাৰটো ভালকৈ নাথাকে বা পেকেটিংটো ভাল নহয় লেবেলখন যি ধৰণে ছফিষ্টিকেটেড বনাব লাগে বা যি ধৰণে চিল পেক কৰিব লাগে সেই ধৰণে কৰা নহয় চ' সেইবোৰ মাৰ্কেটিং পাৱাৰটো কম হয় চ' মানুহে বহুতেই নেজানে বা বহুতে জানিলেও ইউজ কৰিব নোখোজে গ্ৰাম্য স্মল স্কেল ইণ্ডাষ্ট্ৰিত ইউজ কৰা বস্তুবোৰ চ' আমি সাধাৰণতে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি বস্তুবোৰ আমি বেছিকৈ প্ৰিফাৰ কৰা দেখা পোৱা যায় তথাপিতো আজিকালি কি হয় আমাৰ যিটো ইণ্ডিজিনিয়াছ যিবোৰ ৰিচোৰ্চ আছে সেইবোৰৰ ওপৰত গুৰুত্ব বাঢ়িছে আৰু মানুহে বহু ক্ষেত্ৰত সেইবোৰ ব্যৱহাৰ কৰিব লৈছে আমাৰ যিবোৰ গ্ৰাম্য অঞ্চলৰ যিবোৰ সম্পদ আছে সেই সম্পদবোৰ আচাৰেই হওক বা অন্যান্য বস্তুৱেই হওক আমি সেইবোৰ ব্যৱহাৰ কৰা দেখা পাইছোঁ নেক্সট আহিলে ইনপুটৰ প্ৰব্লেম ইনপুটৰ সমস্যা মানে যিবোৰ আমাৰ ৰ মেটেৰিয়েলছ লাগে সেই ৰ মেটেৰিয়েলছবোৰ কনচিষ্টেণ্ট নহয় আমাৰ গ্ৰাম্য অঞ্চলবোৰৰ ক্ষেত্ৰত কি নহয় যে বা স্মল স্কেল ইণ্ডাষ্ট্ৰিবোৰৰ ক্ষেত্ৰত ইনপুটবোৰ কনচিষ্টেণ্ট আমি নাপাওঁ আমি ৰেগুলাৰলি পাই নাথাকোঁ যিবোৰ আমাৰ সামগ্ৰী লাগে সেই সামগ্ৰীবোৰ নোপোৱাৰ কাৰণে কি হয় উৎপাদনটো কেতিয়াবা কম বেছি হয় কেতিয়াবা উৎপাদন কমি যায় কেতিয়াবা আকৌ বেছিকৈ উৎপাদন কৰিব নোৱাৰে গতিকে ইনপুটৰ সমস্যাটো এটা ডাঙৰ সমস্যা ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত নেক্সট আহিলে কম্পিটিশ্যন আজিকালি দেখা পোৱা যায় যে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিবোৰে স্মল স্কেল ইণ্ডাষ্ট্ৰি বস্তুবোৰ প্ৰডাকশ্যন কৰিব ল'লে খুব কম খৰচত ধৰি লৈছোঁ আমি যদি চাওঁ মেইনলি আমি কাঠৰ ইণ্ডাষ্ট্ৰি এটা ক্ষেত্ৰত যদি চাওঁ আমি যদি এটা ফাৰ্নিচাৰ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত চাওঁ যে আমি লোকেলি এজন মানুহে তৈয়াৰ কৰা এটা ফাৰ্নিচাৰ আমি সাধাৰণতে ব্যৱহাৰ কৰিব নোখোজোঁ তাৰ দাম অলপ বেছি হোৱা দেখা যায় আৰু দ্বিতীয় কথাটো হৈছে যে আমি সহজে প্লাষ্টিকৰ
বনোৱা এখন টেবুল বা চকী আমি সাধাৰণতে ইউজ কৰোঁ কম খৰচতে পোৱা যায় যদি এখন ডাইনিং টেবুল ধৰি লৈছোঁ মই 20,000 টকাত আমি লোকেলি বনাওঁ স্মল স্কেল ইণ্ডাষ্ট্ৰীত আৰু এখন যদি প্লাষ্টিকৰ চেয়াৰ যদি আমি 1800 টকা বা 2000 টকাৰ ভিতৰত আমি পাই যাওঁ সো কোনটো কিনিব মানুহে ডেফিনেটলি মানুহে 1800 টকাটো কিনিব বিচাৰিব যদি তেওঁলোকৰ পইচাৰ অভাৱ আছে সো বহু ক্ষেত্ৰত কি হয় যে কম্পিটিশন কৰিব নোৱাৰে প্ৰাইস বা কোৱালিটি ক্ষেত্ৰত বিশেষকৈ স্মল স্কেল ইণ্ডাষ্ট্ৰী যিবোৰ বস্তু প্ৰডাক্ট তৈয়াৰ কৰা হয় তাৰ কোৱালিটি কন্ট্ৰলটো কম হয় কোৱালিটি কন্ট্ৰল কম হয় মানে বস্তুবোৰৰ ইটোৰ লগত হিটোৰ কোৱালিটিটো অলপ পাৰ্থক্য থাকে কিন্তু লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীবোৰৰ ক্ষেত্ৰত কি হয় যে তেওঁলোকে কোৱালিটি চেক কৰে একেটা বস্তুৰ লগত ইটো কোৱালিটি সম্পূৰ্ণ একেই হিটোৰ লগত হিটো একেই কিন্তু স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ বিহেতু বহুত ক্ষেত্ৰত হ্যান্ডমেড হয় হাতেৰে তৈয়াৰী হয় হাতেৰে তৈয়াৰী হোৱাৰ কাৰণে বহুতবোৰৰ ক্ষেত্ৰত কি হয় যে বস্তুবোৰৰ কোৱালিটি ইটোৰ লগত হিটো অলপ পাৰ্থক্য থাকে গতিকে কম্পিটিশন কৰিবলৈ যাওঁতে কোৱালিটিটো এটা প্ৰব্লেমে দেখা দিয়ে নেক্সট কথাটো হৈছে মেনেজমেণ্ট ক্ষুদ্ৰ উদ্যোগবোৰৰ মেনেজমেণ্ট নাই বুলি ক'লেও ভুল নহয় তাৰ অনাৰজন যিজনে মালিক তেওঁৱে মেনেজ কৰে তাত এজন মেনেজাৰ বা এন্টাৰপ্ৰেনিয়ৰ নাথাকে সাধাৰণতে স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰৰ ক্ষেত্ৰত কিছুবোৰৰ ক্ষেত্ৰত থাকে কিন্তু বেছিভাগৰ ক্ষেত্ৰত যদি ইনভেষ্টমেণ্টটো কম হয় সেইজনেই মালিক আৰু সেইজনেই সাধাৰণতে চলায় জইণ্ট ভেঞ্চাৰত নচলায় বা তেনেকুৱাবোৰ ক্ষেত্ৰত কি সমস্যা দেখা দিয়ে সেইবোৰৰ ক্ষেত্ৰত মেনেজমেণ্টৰ সমস্যা দেখা দিয়ে ইণ্ডাষ্ট্ৰীটো ভালকৈ মেনেজ কৰিব নোৱাৰে যি সময়ত লেবাৰ নাথাকে কোনোবা এটা মুহূৰ্তত কোনোবা এটা সময়ত ৰ মেটেৰিয়েল নাথাকে কোনোবা এটা মাৰ্কেটিঙৰ সমস্যা দেখা দিয়ে গোটেই বস্তুকেইটা মিলাই এটা ভাল মেনেজমেণ্ট কৰিবৰ কাৰণে এজন মেনেজাৰৰ অভাৱ দেখা পোৱা যায় নেক্সট আহিলে কমিউনিকেশ্যনৰ প্ৰব্লেম স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰৰ মাৰ্কেটিং চেনেলৰ লগত ৰ মেটেৰিয়েলছৰ চেনেলৰ লগত এটা কমিউনিকেশ্যনৰ গেপ থাকে যিটো সময়ত ৰ মেটেৰিয়েলছ পোৱা যায় সেই সময়ত তাতো মাৰ্কেটিংটো নাথাকে মাৰ্কেটিংটো হ'লে ৰ মেটেৰিয়েলছৰ অভাৱ হয় গতিকে কমিউনিকেশ্যনৰ সমস্যাটো আটাইতকৈ আৰু এটা ডাঙৰ সমস্যা নেক্সট আহিলে পাৱাৰ ছাপ্লাই গ্ৰাম্য অঞ্চলত স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ চলিবৰ কাৰণে সাধাৰণতে কি লাগে পাৱাৰ ছাপ্লাই লাগে কাৰেণ্ট লাগে আৰু গ্ৰাম্য অঞ্চলত বহু ক্ষেত্ৰত কি হয় পাৱাৰ ছাপ্লাইবোৰ ৰেগুলাৰ নহয় বহু সময়ত ইলেক্ট্ৰিচিটি শ্বৰ্টেজ থাকে সো সেইটোৱে স্মল স্কেল ইণ্ডাষ্ট্ৰী গ্ৰোথৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে এইবোৰৰ উপৰিও অন্যান্য বহুত ধৰণৰ সমস্যা আছে স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা আছে বহুত স্মল স্কেল ইণ্ডাষ্ট্ৰীত দেখা পোৱা যায় যে ভালকৈ বেৰাই নাথাকে বা বহু ক্ষেত্ৰত কি হয় মেচিনটোৱে বিকল হয় কম দামী মেচিন ইউজ কৰে সো ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেমটো এটা ডাঙৰ সমস্যা নেক্সট আমি চাওঁ সাজেশ্যন আমি সেই সমস্যাবোৰ স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ সমস্যাবোৰ কেনেধৰণে সমাধান কৰিব পাৰোঁ মই অলৰেডি ক'লোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে বিশেষকৈ মেচিনেই হওক বা তেওঁলোকৰ যিটো বিল্ডিং এটাই হওক বা তেওঁলোকক যি ধৰণে ক'ৰবাত ৰাস্তা পদূলিয়ে নাই গতিকে সেই সমস্যাবোৰ সমাধান কৰিব লাগিব ট্ৰেইনিং দিব লাগিব আচলতে ইণ্ডাষ্ট্ৰী এটা চলিবৰ কাৰণে এণ্টাৰপ্ৰেনিয়ৰ যিখিনি ট্ৰেইনিং লাগে এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে বা ইণ্ডাষ্ট্ৰী এটা চলাবৰ কাৰণে যিখিনি ট্ৰেইনিং লাগে লেবাৰৰ যিখিনি ট্ৰেইনিং লাগে লেবাৰৰ ট্ৰেইনিং লাগে মেনেজমেণ্টৰ ট্ৰেইনিং লাগে এজন এণ্টাৰপ্ৰেনিয়ৰ ট্ৰেইনিং লাগে গতিকে সেই ট্ৰেইনিংখিনি প্ৰভাইড কৰিব লাগিব চৰকাৰে দিব লাগিব বা কিছুমান সংস্থা গঢ় লৈ উঠিব লাগিব যিবোৰে সেই এণ্টাৰপ্ৰেনিয়ৰ কেপাচিটিটো বা ট্ৰেইনিংখিনি প্ৰভাইড কৰে নেক্সট কথাটো হ'ল যে ইণ্টাৰমিডিয়েট মেথড অফ প্ৰডাকশ্যন কেন বি ইউজ ফৰ আপলিমেণ্ট অফ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ যে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীবোৰত যিবোৰ ৰ মেটেৰিয়েলছ লাগে বা যিবোৰ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীবোৰে বেলেগ এটা বস্তু প্ৰডাকশ্যন কৰিবলৈ যাওঁতে সি এটা মাজত কিছুমান বস্তু লাগে যাক কোৱা হয় ইণ্টাৰমিডিয়েট গুডছ যিখিনি স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰে যোগাৰ ধৰিব পাৰে ধৰি লৈছোঁ গাড়ী এখন বনাবলৈ গৈছে চ' যিটো টায়াৰ বা টিউব লাগে সেই টায়াৰ টিউবটো সাধাৰণতে স্মল স্কেল ইণ্ডাষ্ট্ৰীয়ে বনাই দিব পাৰে বাকী ইকুইপমেণ্টটো হয়তো আকৌ বেলেগ বেলেগ জেগাৰ পৰা আনি পেলাই এছেম্বল কৰা হ'ব গতিকে এটা পাৰ্টছ ইণ্টাৰমিডিয়েট এটা পাৰ্টছ সাধাৰণতে স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰে তৈয়াৰ কৰিব পাৰে বা ইণ্টাৰমিডিয়েট যিবোৰ মেথডছ আছে সেই মেথডবোৰ ক্ষেত্ৰত স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰে প্ৰডাকশ্যন কৰিব পাৰে লিংকেজ লাগিব এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ মাজত এটা গুড লিংকেজ লাগিব যিটো সময়ত এগ্ৰিকালচাৰ বস্তুবোৰ উৎপাদন হয় সেই সময়ত ইণ্ডাষ্ট্ৰিয়েল গুডছবোৰ প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু কোনোবা এটা লিন ছিজন থাকে য'ত এগ্ৰিকালচাৰ প্ৰডাক্টছবোৰ যদি ইণ্ডাষ্ট্ৰিটো এগ্ৰ'বেছ হয় তেতিয়াহ'লে এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এটা ভাল লিংকেজ লাগিব যিটো সময়ত এগ্ৰিকালচাৰ ধৰি লৈছোঁ মই ধান উৎপাদন হ'লেহে সেইটো প্ৰচেছ কৰি চাউল উলিয়াব পাৰিব যদি যিটো সময়ত ধান উৎপাদন নহয় ধৰি লৈছোঁ মই সেই সময়টোত যদি ইণ্ডাষ্ট্ৰিটো চলাবলৈ যোৱা যায় ৰ মেটেৰিয়েলছৰ ডেফিনেটলি অভাৱ ঘটিব বা এগ্ৰিকালচাৰৰ কমোডিটিবোৰ য'ত প্ৰডাকশ্যন হয় তোৰ পৰা কালেক্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব চ' এটা লিংকেজ লাগিব এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ মাজত এটা গুড লিংকেজ লাগিব
আৰু মাৰ্কেটিং চেনেলবোৰৰ মাজত এটা সম্পৰ্ক লাগিব মডাৰ্নাইজেশ্যন কৰিব লাগিব মাজে মাজে কি কৰিব লাগিব স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ আপগ্ৰেড কৰিব লাগিব তাৰ মেচিনবোৰ চেঞ্জ কৰিব লাগিব এটা মেচিনৰ হলনি নতুন এটা মেচিন আহে আৰু সেই মেচিনবোৰ আমি কি হয় যে এটা মেচিন ৰিপ্লেস কৰিবলগীয়া হৈ যায় গতিকে স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এইখিনি লিংকেজ অতি গুৰুত্বপূৰ্ণ নেক্সট কথা হৈছে আমাৰ ইণ্ডিজিনাছ যিবোৰ ৰিসোৰ্স আছে আমাৰ কিছুমান সম্পদ আছে বা আমাৰ ইণ্ডিজিনাছ কিছুমান প্ৰডাকশন মেথডছ আছে সেইবোৰ মাৰ্কেটিং কৰিব লাগিব আসলে পৃথিৱীত যিকোনো এটা বস্তু আমি বিক্ৰী কৰিব পাৰো জেৰা খতি এটা যদি আমি ভালকৈ পেকিং কৰি বিক্ৰী কৰিব জানো হেতুকে কোৱা হয় মাৰ্কেটিং একচুয়ালি আমি যিকোনো এটা বস্তু ভালকৈ মাৰ্কেটিং কৰিব জানিলে বস্তুটো বিক্ৰী যোৱাটো প্ৰায় নিশ্চিত গতিকে আমি গ্ৰাম্য অঞ্চলত বহুত বস্তুৰ ক্ষেত্ৰত দেখা পোৱা যায় যে মাৰ্কেটিংৰ এটা সমস্যা থাকে যে যেতিয়া আমি বস্তু মাৰ্কেটিং কৰিবলৈ শিকিম বিক্ৰী কৰিবলৈ বিচাৰিম বা বিক্ৰী কৰিব পৰা কৰি তুলিম তেতিয়া বস্তুবোৰ বিক্ৰী যাব আৰু এটা লাষ্ট বস্তুটো হৈছে তো ক্যাপাসিটি ইউটিলাইজেশন যে এটা ইণ্ডাষ্ট্ৰীত আসলতে যদি দিনে 100টা বস্তু উৎপাদন কৰিব পাৰি তাত যদি দিনে 2টাকে বস্তু উৎপাদন কৰা যায় সো ক্যাপাসিটি আন্ডাৰ ইউটিলাইজ হ'ব সো ম্যাক্সিমাম ক্যাপাসিটি বা অপটিমাম যেটো ক্যাপাসিটি যেটো ইউজ কৰি থাকিলে ইণ্ডাষ্ট্ৰীটো ক্ষতি নহয় বা মেচিন এটা ভাগি নাযায় যদি মেচিনটো 100টা বস্তু উৎপাদন কৰিব পাৰে দিনে খুব সমস্যা নোহাকৈ সো তাত দুটা বস্তু উৎপাদন কৰি থকা কোনো কাৰণ নাই গতিকে যেতিয়া গুটিখিনি অপটিমাম ইউটিলাইজ হ'ব ৰিসোৰ্সখিনি তেতিয়া তাক কোৱা হ'ব ক্যাপাসিটি ভালদৰে ইউটিলাইজ হৈছে হোৱা বুলি আমি ক'ব পাৰিম গতিকে স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ ক্যাপাসিটি ইউটিলাইজেশন একেবাৰে কম যিমানটো ক্যাপাসিটি থাকে তাৰ অলপ অংশহে তেওঁলোকে ইউজ কৰে গতিকে স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰৰ উন্নতিৰ কাৰণে ক্যাপাসিটি ইউটিলাইজেশনটো বঢ়াব লাগিব মেইন কথা আৰু হেকত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ইমান সময় এই ভিডিওটো চোৱাৰ বাবে আৰু মই অনুৰোধ জনালো যাতে সকলোৱে এই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে বা এই ভিডিওটো শেয়াৰ কৰে আৰু যদি কিবা আমাৰ কিবা প্ৰশ্ন আছে কিবা সাজেশন দিব বিচাৰে তলৰ কমেন্ট সেকশনলৈ গৈ পেলাই তাত কমেন্ট লিখিবৰ কাৰণে মই অনুৰোধ জনালো ধন্যবাদ